হেল্ল' মই মুনমি সাজ পোছাক আপোনালোকৰ মাজলৈ মই লৈ আহিছোঁ এইবাৰ অসমীয়া কেঁচা সোণৰ গহনা। বৰ্তমানৰ সময়ত আজি কেইবছৰমানৰ পৰা আমাৰ বজাৰত বৰ বিশেষ ধৰণে অসমীয়া গহনাই সমাদৰ পাই আহিছে। ময়ো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ বিভিন্ন ধৰণৰ ডিজাইনৰ অসমীয়া কেঁচা সোণৰ গহনা। অসমীয়া কেঁচা সোণৰ গহনাখিনি ৰূপৰ ওপৰত সোণপানী চৰোৱা কিছুমানো আছে আৰু কিছুমান আপোনাৰ ৰূপৰ ওপৰত সোণপানী খুটুৱাই পেলাই বনোৱা হয়। আপোনালোকে যদি আগ্ৰহী হয় মোৰ ইয়াতে হোৱাটছআপ নাম্বাৰ দিয়া আছে, মোৰ লগত কণ্টেক্ট কৰিব পাৰিব। ডেছক্ৰিপশ্যনতো দিয়া আছে মোৰ হোৱাটছআপ নাম্বাৰটো। আৰু আপোনালোকে যদি ইয়াৰ পিছৰ ভিডিঅ'খিনি চাবলৈ ইচ্ছুক হয় তেতিয়া লাইক, কমেণ্ট, শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি এলাৰ্ম বুটামটো ক্লিক কৰিব। মই বিভিন্ন ধৰণৰ ডিজাইন আপোনালোকৰ ইচ্ছামতে বনায়ো দিব পাৰিম আৰু ইয়াতে থকা যদি ডিজাইন আপোনালোকৰ পচন্দ হয় তেতিয়াও আপোনালোকক মই দিব পাৰিম। এই সকলোখিনি মই হোম ডেলিভাৰী কৰোঁ, গতিকে আপোনালোকে আগ্ৰহী হ'লে মোৰ লগত কণ্টেক্ট কৰিব। ধন্যবাদ। মুনমি সাজ পোছাক।